আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ মন্দিৰৰ পৰা। ৰাতিপুৱাই আজি মন্দিৰলৈ আহিছোঁ বিহুৰ দিনা, বহাগৰ আজি 1 তাৰিখ আৰু বছৰৰ প্ৰথম দিন আহিলোঁ মন্দিৰলৈ। আৰু এতিয়া প্ৰথমতে মই এখন থালি কিনি লওঁ, ধূপ চাকি তেনেকৈ। তাৰপিছত ভিতৰলৈ গৈ প্ৰথমতে ধূপ চাকিখিনি জ্বলাই ল'ম আৰু তাৰপিছত একদম মন্দিৰৰ মেইন ভিতৰলৈকে যাম। এয়া থালি লৈ লৈছোঁ হাতত আৰু এতিয়া ইয়াৰ ভিতৰলৈ গৈ পেলাই প্ৰথমতে চাকি ধূপখিনি জ্বলাই ল'ব লাগিব। তো ইয়াতে জ্বলাই ল'ম চাকি ধূপখিনি। ইয়াত এতিয়া বহুত বেছি ভিৰ, সেইকাৰণে মই ৰৈ আছোঁ চাকিখিনি লৈ পেলাই। ভাবিলোঁ ভিডিঅ' অকণকে কৰি লওঁ, অকণমান খালী হ'লে মই জ্বলাম। উঠিলোঁ, এতিয়া লাইন ধৰি আছোঁ। হঠাৎ বহুত লম্বা লাইন হৈ গ'ল, অথনি খালী আছিলে। মই চাকি জ্বলাওঁ মানে লাইন হৈ গ'ল, বহুত মানুহ আহিলে। আৰু সন্মুখত এয়া বিহু হৈ আছে, লতাশিল বিহু। এতিয়া ভিতৰলৈ যাম, পূজা কৰিম। আৰু এয়া মই লৈ লৈছোঁ, ভিতৰত গৈ ভালকৈ উলিয়াই দিম প্লেটত। আৰু গৰমত মোৰ অৱস্থা নাই, আৰু গৰমত মোৰ এইটো অৱস্থা। এতিয়া হ'ল পূজা কৰি মই প্ৰসাদ লৈ এয়া ওলাই আহি আছোঁ আৰু ইয়াৰ পৰা ওলাই গৈ লওঁ। আৰু ওলাই আহি থাকোঁতে মন্দিৰৰ ফালৰ পৰা মাটি আনি পেলাই ইয়াতে ভোগৰ ব্যৱস্থা কৰিছে, সেইবাবে মাটি আনি ইয়াতে বহিবলৈ দিলে। এয়া মন্দিৰৰ ভোগ। এতিয়া ওলালোঁ মন্দিৰৰ পৰা আৰু গৈ আছোঁ ঘৰৰ ফালে। ওচৰতে সেইকাৰণে খোজকাঢ়ি আহিছিলোঁ, খোজকাঢ়ি যাম এতিয়া। ঘৰত গৈ আপোনালোকক লগ পাই আছোঁ। ভিডিঅ'টোত আৰু বহুত কিবা কিবি থাকিব চাবলৈ, সেইবাবে ভিডিঅ'টি শেষলৈকে চাব। ঘৰলৈ গৈ লওঁ। ঘৰলৈ গৈ আছোঁ আৰু ঘৰলৈ গৈ থাকোঁতে কাষে কাষে সেয়া লতাশিলৰ বিহু, ইয়াত কিবা কিবি প্ৰগ্ৰেম চলি আছে। সেইবাবে ভাবিলোঁ এপাক এনেই চাই যাওঁ, ওপৰে আহিম পিছত ভালকৈ আপোনালোককো দেখুৱাম। কিন্তু এতিয়া এনেই আহিলোঁ যিহেতু দেখি আছোঁ, এপাক এনে চাই যাওঁ গেটৰ মুখৰ পৰা। ইয়াতে কিবা প্ৰতিযোগিতা চলি আছে, বিভিন্ন ধৰণৰ হৈয়ে থাকে, দিনটোত হৈয়ে থাকিব। পিছত আহিম, ভালকৈ চাম, আপোনালোককো দেখুৱাম। আৰু এতিয়া মই গৈ থাকোঁতে বাটত দেখা পালোঁ কুঁহিয়াৰ, আৰু ইমান গৰম পৰিছে, ভাবিলোঁ এই বটলটো আছে, বটলটোকে অকণমান লৈ লওঁ। নেমু অকণমান দি দিয়ক। আপোনাৰ মনত আছেনে আগতে সদায় আহি খাই যাওঁ যে ৰাতিপুৱা? এইটো লৈ ল'লোঁ ফ্ৰেছ আৰু
ঘৰত গৈ খাম, চবকে দিম, মই অকণমানে খাম। আৰু কি হ'ল জানেনে, মই থালি কিনি পেলাই পইচা বেছিকৈ দি তেওঁ ক'লে যে পূজা কৰি পেলাই দিম, মই গুচি আহিলোঁ, পাহৰি আহিলোঁ। এতিয়া আকৌ ঘূৰি গৈ আছোঁ মই খুচুৰা নাছিল কাৰণে মই ডাঙৰ নোট এখন দিছিলোঁ, তাৰপিছত মই নিজেই পাহৰি আহিছোঁ। এতিয়া আকৌ গৈ আছোঁ, আকৌ কষ্ট গৰমত এনে যি নহওক ভালো লাগিছে, ইমানবোৰ মানুহ ওলাই আহিছে, চব চাই সকলোকে গৈ আছোঁ আৰু আকৌ এবাৰ। ইয়াতে এখন এক্সিবিশ্যন হৈ আছে, কিন্তু এতিয়া হয়তো মোৰ সময় নহ'ব, মই আকৌ ওলাই আহিম এপাক, তেতিয়া আপোনালোকক কোনোবা এটা সুযোগত দেখুৱাই দিম। মোৰ আহিব লগাও আছে, আচলতে কিবা কিবি কিনিব লগাও আছিলে, সেইকাৰণে। আৰু বাটতে দোকানত সোমাই মিঠাই অকণমান লৈ ল'লোঁ ঘৰলৈ বুলি। চ' এতিয়া আহিলোঁ, ঘৰত আহি ফ্ৰেছ হৈ ল'লোঁ, কাপোৰ কানি চেঞ্জ কৰি। আৰু আজি নতুন বছৰ বুলি গৈছিলোঁ মন্দিৰলৈ, আৰু লগতে আজি মোৰ জন্মদিন, সেইবাবে দুইটা একেলগে একেদিনতে হোৱাৰ বাবে মন্দিৰলৈ গৈ আহিলোঁ। আৰু বিশেষ একো আজি প্লেন নাই বাৰ্থডে বুলি, কিন্তু চাওঁচোন যদি কোনোবা আহে আৰু তেতিয়া সেইটো আকস্মিক কিবা এটা যদি হয় সেইটো পিছৰ কথা, কিন্তু মোৰ তেনেকুৱা ধৰণৰ কোনো ধৰণৰ প্লেন নাই। বাৰ্থডে বুলি একচুৱেলি মই কেতিয়াও তেনেকুৱা কোনো ধৰণৰ পাৰ্টি চেলিব্ৰেশ্যন তেনেকৈ কৰা নাই, পৰিয়ালৰ লগতে থাকোঁ, যিহেতু বিহুৰ সময় হয়, সদায় বিহুতে পৰে, মানুহ বিহুৰ দিনা মোৰ জন্মদিন, সেইবাবে সদায় মা দেউতাহঁতৰ লগত, বাইদেউ ভণ্টিৰ লগত তেনেকৈ পৰিয়ালৰ লগতে থকা যায়, জেঠাই বৰ্তা তেনেকৈ থাকে আৰু ঘৰৰ মানুহখিনি। তো সেয়াই আৰু বিশেষ আৰু এতিয়ালৈকে একো নাই। চাওঁ, যদি সন্ধিয়ালৈকে কিবা হয় নিশ্চয় মই দেখুৱাম আপোনালোকক, যি য'ত হয় যেনেকৈ পাৰোঁ। আৰু যদি একো নহয় তেন্তে সোনকালে যি হয় নৰ্মেল অকণমান দেখুৱাই মই ভিডিঅ'টো শেষ কৰি দিম। তেন্তে ভিডিঅ'টি চাই থাকক, আগলৈ কি হ'ব কি নহ'ব ময়ো নাজানো এতিয়ালৈকে আগলৈ, তো ময়ো সেয়া অপেক্ষাত আৰু। বাৰু লগ পাই আছোঁ, আকৌ যদি কিবা থাকে মই নিশ্চয় দেখুৱাম। আৰু এতিয়া মই 2-3 ঘণ্টা পিছত শ্বুট কৰি আছোঁ, আৰু জেঠাই আহিছে সন্ধিয়া কেক এটা লৈ পেলাই মোৰ কাৰণে, আৰু মই এতিয়া কেকটো আনবক্স কৰি আছোঁ, লগতে এটা জেঠাই চকলেটো দিছে মৰমত বাৰ্থডে বুলি, আৰু খুলি পেলাই মই এতিয়া উলিয়াই আছোঁ কেকটো কাটিবৰ বাবে। আৰু এইটো মোৰ বাৰ্থডে কেক, খুব কিউট লাগিছে, মোৰ খুব ভাল লাগিছে কেকটো। এতিয়া সন্ধিয়া 8টাই বাজি গ'ল, আৰু ইমান দেৰি আপোনালোকে দেখিলে কেক কটা হৈ গ'ল, জেঠাই আহিছে, আৰু বিহু যিহেতু একেলগে সেইকাৰণে জেঠাইক মাতি দিলোঁ। আৰু জেঠাই আহে প্ৰত্যেকবাৰে বাৰ্থডে, ভাল লাগে ঘৰৰ মানুহৰ লগত তেনেকৈ চেলিব্ৰেট কৰি, সৰু সুৰাকৈ ইমানেই আছিলে। আৰু এতিয়া অকণমান ওলাই যাম, ইয়াতে ওচৰতে লতাশিলতে বিহু চাম, আৰু চাওঁ সময় ওপৰত কথা, যদি সময় থাকে তেন্তে আৰু ক'ৰবালৈ যাবলৈ চেষ্টা কৰিম, ওচৰত য'ত হৈ আছে বিহু। চাই থাকিব ভিডিঅ'টি, খুব বেছি আৰু লাম্বা নকৰোঁ, কিন্তু তথাপিও আপোনালোকক থুলমূলকৈ দেখুৱাই দিম বাকীখিনি। এতিয়া আহি পালোঁ আমি লতাশিললৈ, ভিতৰৰ ফাললৈ গৈ আছোঁ, এইখিনিতে খুব ভিৰ হৈছে।
আৰু আজি ইয়াত খুব বেছি ভিৰ, সোমাই ইয়াত খুব বেছি ভিৰ। আমি আগবাঢ়ি গৈ আছোঁ আৰু কি হৈ আছে মঞ্চত তাকে চাবলৈ বুলি এতিয়া ভিতৰলৈকে গৈ আছোঁ। আৰু আজি মোৰ লগত আহিছে দেউতা আৰু জেঠাই। গতিকে আমাৰ ইয়াতে লগোৱা আছে আমাৰ চকুৰ আৱলেৰে বনোৱা চকুৰ মেইন যিকোনো আইটেম বহাগ আহিলে ভয় লৈছিলে যদিও ভয় লৈছিলে আমাৰ মৰমৰ পইচাটি তথাপিও ভয় লৈছিলা আমি আগবাঢ়ি আৰু এয়া আজি লতাশিলত ঋত্বিকা শৰ্মাৰ শ্ব' আছে। আমি গম পোৱা নাছিলোঁ আচলতে, এনেই চাব আহিলোঁ আৰু আহি এতিয়া গম পাইছোঁ এয়া শ্ব' চলি আছে। আমি অকণ আগতে আহিলোঁ, তাৰপিছত ষ্টেজত উঠিছে, এতিয়া গান গাই আছে। আৰু অলপ সময় আমি প্ৰগ্ৰেমটো চাই পেলাই এতিয়া ওলাই আহি আছোঁ। কিছু দেৰি হ'ল ৰাতি, সেইবাবে ওলাই আহি আছোঁ। আৰু আজি বেলেগ ফালে নাযাওঁ বুলি ভাবিছোঁ। ভিডিঅ'টো ইমানতে সামৰোঁ আৰু ঘৰলৈ বুলি যাওঁ। ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।